মুখটো বইলা ভগৱান ঐ নাই কি হলে বন্ধুটি ফেলে মুখটো দিলা অৱস্থা নাই দেখোন রে হরি হরি কি হল ও মাই কি হলে কি হলে কি ফুল না হই ওই কি ওই একেবারে লাগলে কি বা হইছে মুই হলে কি হল ওই যে দিয়া ভাই এটা সাথে কি হইছে দেখো পুরো ওই পুরো মাই দেখো নে কি হইছে ভগবান বন্ধুটি জানা টাকা মারো আমি কি টাকা সকাল বানাবো রেলগাড়ি হুল হুল মোটর গাড়ি হুল হুল আকাশত এরোপ্লেন উড়ে খাই বিধি কি হল বিদে কি হৈ গল অসমৰ কি অৱস্থা হল এই মহাৰাণী নাহুন যে ৰিলছ কেইটামান বনাই ল নহ'লে ভাগতে নাপায় মোবাইলটো গোটাই তাইহে জানো বাপকৰ ঘৰৰ পৰা আনছি আজিহে এইটো চৰাই বাহান ঘৰ এইটো ঘৰৰ আগফালে যদি ৰিলছ বনাই যি এটা দুটা আহিছে সেইটোও নাপাওঁ এই লেট্ৰিনৰ এইখিনিয়ে পকা ঘৰ বুলি ভাবোঁ নেকি ইফালে বনাম দে ৰ আকৌ চাব লাগিব নহয় এইটোকে বনাম দে পোস্ট কৰি দিওঁ আৰু এটামান বনাই লওঁ আকৌ বা এখেত ক'ত দিছি এইটো পকা ঘৰ বুলি ভাবি কিনি জানো লাইক চাইক ক'ৰবাত এটা দুটা পাওঁৱে আকৌ বনাই লওঁ ৰচোন দুটামান ক'ত বা যায় আছে আকৌ মহাৰাণীটোৱে আকৌ বিচাৰিব লাগিব বঢ়িয়া গান পাইছোৱে গান চান একো বুজিও নাপাওঁ নহয় কি বা বকি আছে ৰ ভালকে কৰিব লাগে ভাল লাগছিল তাই ৰাতিপুৱা উঠিল চোতাল ঘৰ ভাত চাত চব বনাই পেলাই হেৰি কৰিছে তাই ৰিলছ বনাবা নালাগে তই গাঁৱে ঘূৰিবা গৈছা বনা তাই ৰাতিপুৱা গাঁও চাওঁ ঘূৰিব গৈছে এতিয়া 5 বছৰ আছে যা ঘূৰে মই আকৌ চাই আছো ঘূৰিও কম নহয় চাবি তই নাচালিও হ'ব শান্তি নহয় বুঢ়ীও আজি তাইৰ ফলিয়াহে হ'ল অকণমান সময় ৰিলছ একেটা গোটেই এমি মই খোলা মই কেনেকৈ বনাম ৰিলছ এইটো ৰচো বাৰু আজি মই চাই আছোঁ সিহঁতক বেছি উঠি গৈছে আজি এইক মই বুঢ়ীও পাব শিক্ষা তাইকো এৰি নেদো এইকো এৰি নেদো এনেকৈ নহ'ব ইহঁতৰ বেছি দাদাগিৰি হৈ গৈছে মই ইহঁতক এটা ব্যৱস্থা ল'বাই লাগিব ৰচো আজি এইবাৰহে ইহঁতক ভাল শিক্ষা দিবাই লাগিব কি কৰোঁ মই চাই থাকচোন জলকীয়া গুড়ি no, 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 no. আজি বেটি পাই যাবি তো বেছি হৈছে নহয় পাই থাক আজি মোৰ পেটটো ইমান গুলগুল গাল গাল কৰিছি পেটটো কিয় ইমান গুলগুল গাল কৰি আছে ৰচি তোমাৰ ইমান হাগবায়ে গেলো আকৌ যাই চাওঁ পেটটো বহুত বেয়া লাগি আছে কোনে কি ভালছে একেবাৰে দুয়োটাই হিন্দী কৰি মিহে মাৰাৱে সিহঁতৰ একো নহ'ল হাত চাতুৰি উৎপাত ভগৱান কি কৰা দিছে দুটা সৰু পোৱালি
নহয় নহয় কি হৈছে না অলপ খান জ্বলি আছে পানী ঢাল জ্বলি আছে কি হলে কি হলে পানী ঢালছিল পুকুৰখন জ্বলি আছে নহয় শান্তি কিবা পানী দি পুকুৰখনত শান্তি থাকছনে নাই ঐ কি পানী দিছিল ভগৱান অলপ শুই থাকচোন এই যাবচোন শুৱাই দিলে এইটো এইৰে কাম হ'ব এইখিনি সময়ত মোৰ হাগাডাল লাগে বুলি জানেই নহয় তাই সেইকাৰণে লেট্ৰিন বাচ্চা ময়ো তাইক দি আছো ঠেকাটো পাব তাই ধনী মোৰ আকৌ হাগাৰা কিতাপ কিবা লাগি আছে গাৰ দুডু কৰি আছে একেবাৰে পুকুৰখন কিবা আকৌ হাগাৰা কিতাপটো গাৰ দুডু কৰি আছে বলছো ইমান বেয়া লাগি আছে এই দুৱাখন মাৰি লওঁ মুৰ্গী কমা সময়ে নহ'লে তো কি বেমাৰে পালাহে ক'বা নোৱাৰো কি বেমাৰ ৰখি থাকিব লাগিব নেকি নাংগে দে পানী এখন দিব দৰ্জাখনো আমাৰ বন্ধ এনো ক'ত গেলে এই ব্যক্তি লেট্ৰিন বাচ্চা দি আছো তোকো হেতাটো পাবি আজি শিক্ষাটো ভগৱান ঐ নাই কি হলে বন্ধুটি ফেলে মুখ দিলা অৱস্থা নাই দেখোন কি হ'ল মাই কি হলে কিবা হৈছে এতিয়া চাইছো কি হৈছে দেহাটো কি হৈছে ভগৱান বন্ধুটি ফেলে মুখ দিলা অৱস্থা নাই লেট্ৰিনৰ হেৰি পানী নিকাই জলকীয়া দিছিল বন্ধু কোনে খাচ্ছি ওই নাই বল ভাই বল ডাক্তার সব লই যাও বল কি হলে তিনশটাকে বনাই লওঁ ৰ ঘূৰি যি হৈ হওক এনেও মইতো এইগিলা কৰা নাই এই গুণা খাটিহে কৰিছে এইগিলা ভাল গানে পোৱা নাই বুঢ়ী বেমাৰ তাই আছা ৰিলছ বনে বুঢ়ী বেমাৰ তোৰ লাগি আছে তইহে দিছিলি মোৰ লাগি আছিল তইহে দেখোন একেবাৰে হেৰি পানী দেখোন জলকীয়া গুৰি বম মাৰি দিছিলি বুঢ়ী তই কিয় পানী জলকীয়া গুৰি সদায় সদায় তোক কিহৰ মোবাইল কৰি থকা হে নাপা মোবাইল নাপা কিহৰনো মোবাইল কৰি থকা হয় তই মোবাইল কৰি থকা হে ইমান মোবাইল পগলা এই চাবি সময় পোৱা নাই দি মোবাইলটো কেনেকে থাকবি দে ইমান ৰিলছত নাপায় কি তাই এটা দুটা লাইক কথা কবালগীয়া হে চাই লওঁ কাম কৰ জলকীয়া গুৰি এটাই বম মাৰিও তহঁতে কি মানুহ কি হৈছে তহঁতৰ ইমান চিলি লাগি মৰা কি হলে অ মাই কি হলে অ মাই হে পানী আছে অ মাই কি হলে অ মাই কি হলে সোনকালে লৈ আহে পানী অ মাই অ মাই কি হলে অ মাই অ বাইদেউ কিনো হলে এইটো বাইদেউ বুলিও মাতে দেখোন কি হ'ল ডক্টৰৰ ওচৰত লৈ যাব লাগিব ব'ল অকণমান খুৱাই দিলি বিচনাখনত ভাল পাল
গান এটা মাৰো আমি ৰেলগাড়ী হুল হুল মটৰ গাড়ী হুল হুল আকাশত এৰ'প্লেন উৰে খাই পিনি কি হ'ল পিনে কি হৈ গ'ল অসমৰ কি অৱস্থা হ'ল কি হ'লে ইমান আমাৰ কাৰণে হ'লে কি হ'ল পিনে কি হ'লে অসমৰ কি অৱস্থা হ'ল কি হ'লে মাই ৰেলগাড়ী হুল হুল মটৰ গাড়ী হুল হুল আকাশত এৰ'প্লেন উৰে কি গান মাৰিব ধৰে কি হ'ল পিনে কি হৈ গ'ল অসমৰ কি অৱস্থা হ'ল কি হৈছে নাই ৰচোন ভাল আজি কি হ'ল পিনে কি হৈ গ'ল অসমৰ কি অৱস্থা হ'ল বা কি গান মাছছে হে বা বিহু গান বিহু গান বিহু গান মাৰে কি হৈছে তোৰ ইটা গান মাছো গান মাছছা দে বল এতিয়া ডক্টৰ ওচৰলৈ যাওঁ চৌ পিছে অকণমান ভালকে যাওঁ মানুহবিলাকে কি বুলি ক'ব এৰ'প্লেন উৰে খাই বিধি কি হ'ল বিদেশী ৰৈ গ'ল অসমৰ কি অৱস্থা হ'ল কি কৰিম খাওঁ লাগে খাওঁ লাগে বায়াত খাওঁ লাগে গাড়ী খাব লাগে কিনো কৰা অসমৰ কি অৱস্থা হ'ল নাচ মোক গাড়ী হুল হুল মটৰ গাড়ী হুল হুল মই যাওঁ